নমস্কাৰ, মোৰ নাম অংকিতা। মোৰ ঘৰ এখন সৰু গাঁৱত। মোৰ দেউতা মই একেবাৰে সৰু হৈ থাকোঁতেই ঢুকাল। দেউতাৰ মৰম আদৰ একোৱেই নাপালোঁ। কেতিয়াবা বৰ দুখ লাগে বেলেগৰ দেউতাক দেখি। কিন্তু মোৰ কপালত যে নায়েই। স্কুলত লগৰবোৰে যেতিয়া দেউতাৰ কথা সোধে, মোৰ চকুৰ পানীৰে বাট নেদেখা হৈ যাওঁ। লগৰবোৰক মাজে মাজে দেউতাকে স্কুলত থ'বলৈ আহে, মোৰহে নাই। মই ভাবোঁ মোৰো দেউতা থকা হ'লে মোক এনেকৈ মৰম কৰিলহেঁতেন। কিন্তু মোৰ কপালত দেউতাৰ মৰম নায়েই যে। মোৰ মা এগৰাকী প্ৰাইভেট স্কুলৰ শিক্ষয়িত্ৰী আছিল। সেয়ে মাক বহুত মানুহে চিনি পাইছিল আৰু সন্মানো কৰিছিল। মা এগৰাকী শিক্ষয়িত্ৰীৰ বাবে হয়তো বহুত মানুহৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছিল। এচাম মানুহৰ মাক লৈ বহুত বেছি অসুবিধা হোৱাৰ দৰে দেখুৱাইছিল। মাক কিছুমান মানুহে শান্তিত যেন থাকিবই নিদিয়ে। মোৰ বহুত বেছি দুখ লাগিছিল যেতিয়া মায়ে মোক নেদেখাকৈ কান্দি থাকে। মা স্কুলত যোৱাৰ বাবে যেন মানুহৰ আপত্তি। কিন্তু কি কৰিব মায়ে? সেই কৰ্ময়ে যেন আমাৰ জীৱন জীওৱাৰ পথ। মই তেতিয়া ক্লাছ 9ত। মোৰ জন্মদিন আছিল সেইদিনা। মোৰ মায়ে মোৰ জন্মদিনটো সদায় বিশেষ কৰি তুলিবলৈ চেষ্টা কৰে। যিহেতু মোৰ দেউতা নাই, সেয়ে মই যাতে দেউতাৰ অভাৱ অনুভৱ কৰিবলগীয়া নহয় তাৰ বাবে মায়ে সদায় চিন্তা কৰে। মোৰ জন্মদিনৰ দিনা মায়ে মাৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক নিমন্ত্ৰণ দিছিল। কিন্তু মায়ে শিক্ষকসকলক মোৰ জন্মদিনৰ বাবে নিমন্ত্ৰণ দিয়া বাবে মাক ওচৰৰ মানুহে যি টি কথা ক'বলৈ ল'লে। বহুত দুখ সহ্য কৰিব লাগিছিল মাত্ৰ দেউতা নথকাৰ বাবে। তথাপিও মায়ে সকলো বাধা নেওচি মোক আগবঢ়াই নিছে। আচলতে ওচৰৰ মানুহে আপোনাৰ উন্নতি কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইবোৰ মানুহৰ পৰা আঁতৰি কেনেদৰে আগবাঢ়িব পাৰি সেয়াই চিন্তা কৰা দৰকাৰ। এনেধৰণৰ কাহিনীবিলাক যদি আপোনালোকে শুনিব বিচাৰে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্টত জনাব যে কাহিনীবিলাক শুনি কেনেকুৱা পাইছে। ধন্যবাদ।